এজোপা হৈছে বৰকপৌ ফুল। এইজোপা শেহতীয়াকৈ ফুলে। এইজোপা বিশেষকৈ জেঠ আহাৰ মানত ফুলা দেখা যায় আৰু এইজোপা কেইবাটাও ধৰণৰ আছে এই ফুলপাহ। আৰু ইয়াৰ কালাৰ হৈছে গুলপীয়া আৰু অলপ বগা আছে। বিশেষকৈ ফুলপাহ গুলপীয়াই হয় আৰু বৰ এটা বিশেষ যতন ল'ব নালাগে। গছত ধুনীয়াকৈ শিপাখিনিত গোবৰ দিবও পাৰে, নিদিবও পাৰে, তেনেকেই বান্ধি থৈ দিব পাৰে। তেতিয়া এজোপা গছৰ পৰাই বহুত পুলি ওলায়। মই বৰ্তমান বেল এজোপা দি থৈছোঁ। মোৰ এজোপা পুলিৰ পৰাই এতিয়া বহুতকেইটা পুলি দিছে। এজোপাও কপৌ ফুলে হয়, কিন্তু ইয়াৰ প্ৰজাতিটো অলপ সৰু। ফুলখিনি অলপ সেৰেঙা হয় আৰু লগতে এটা ডালতে বহুত কেইবা ফুল ফুলে, থোপাথুপিকৈ ফুলে। আৰু এতিয়া মোৰ দুপাহে হৈছে, কাৰণ গছজোপা সলনি কৰি দিয়া হ'ল, সেইকাৰণে দুপাহ ফুলিছে। এইজোপাও ঠিক তেনেদৰেই বৰ এটা বিশেষ যতন ল'ব নালাগে। মই ডাঙৰ গছ এজোপাত অকল কাপোৰ এখনে এই কপৌ ফুলজোপা বান্ধি থৈছোঁ আৰু ইয়াতে দেখিছেনে সুন্দৰকৈ ফুলি আছে। এতিয়া ফুলা পাহি এটাহে মেলিছে, বাকীখিনি গোটেইখিনি কলি হৈ আছে। লাহে লাহে ফুলিব আৰু, যিহেতু এইখিনি শেহতীয়া হয়। এইজোপা অৰ্কিডে হয়। এইজোপা একেবাৰে যতন ল'ব নালাগে। এইজোপা য'তে ত'তে হয় আৰু এইজোপা নিজে হোৱাও দেখা যায়। এইজোপা পথাৰৰ মাজত কেতিয়াবা বা ডাঙৰ জংঘলৰ মাজত নিজে গছবোৰত ফুলি থকা দেখা যায়। বিশেষকৈ এইটো সময়ত মই বৰ্তমান তামোল গছ এজোপাতে বান্ধি থৈছোঁ। এইজোপা কপৌ ফুলে হয়। এইজোপা গণেশ কপৌ বুলিও কয়। এইজোপা বগা ফুলে। এইজোপাও বৰ এটা বিশেষ যতন মই নলওঁৱেই। এনেই তামোল গছত বান্ধি থৈছোঁ বা যিকোনো গছত বান্ধি থৈছোঁ, তেনেকৈ হৈ যায়। এইজোপা কলি মেলিছেহে, ফুলা নাই। ফুলিলে বাৰু আকৌ ভিডিঅ' দিম। আপোনালোকে ভাবিছে চাগে যে অৰ্কিড দেখাবলৈ লৈ আকৌ মই তগৰ ফুল কিয় দেখালোঁ। মই ভাবিলোঁ যে শেহতীয়াকৈ ফুলা মোৰ তগৰ ফুলকেইজোপা আপোনালোকক দেখাই যাওঁ বুলি ভাবিলোঁ। আৰু ইয়াৰ ডাল আপোনালোকে যদি পচাব বিচাৰে, তেতিয়াহ'লে এতিয়া যিহেতু বাৰিষা কাল, আপোনালোকে ইয়াৰ যিকোনো ডাল কাটি আনি ধুনীয়াকৈ, সৰু হওক ডাঙৰ হওক কথা নাই, আনি মাটিত গুজি দিলেও ইয়াৰ শিপা আহি যাব। আৰু আপোনালোকে পানীত ডুবাই থ'লেও ইয়াৰ শিপা আহি যাব। যেতিয়া শিপা আহিব, ধুনীয়াকৈ ৰুই থ'লেই হৈ যাব। ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব।